নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 2022 চনত হৈ যোৱা কমনৱেলথ গেমছৰ লগত জড়িত কেইটামান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰশ্ন নম্বৰ 1, মুৰলী শ্ৰীশংকৰে কোনটো ক্ৰীড়াত ৰূপৰ পদক জিকিছে? শুদ্ধ উত্তৰটো হ'ল এথলেটিক্স। প্ৰশ্ন নম্বৰ 2, চলিত কমনৱেলথ গেমছৰ 2022 চনত পদক তালিকাত কোনখন দেশ আগবাঢ়ি আছে? শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। প্ৰশ্ন নম্বৰ 3, কমনৱেলথ গেমছৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰটো হ'ল মেলভিল মাৰ্কছ ৰবিনছন। প্ৰশ্ন নম্বৰ 4, কোন বছৰত কমনৱেলথ গেমছ পুৰুষ আৰু মহিলাৰ পদক প্ৰতিযোগিতাৰ সমান সংখ্যক অংশগ্ৰহণ কৰা প্ৰথম গোলকীয় মাল্টি ক্ৰীড়া প্ৰতিযোগিতা হিচাপে পৰিগণিত হৈছিল? শুদ্ধ উত্তৰটো হ'ল 2018। প্ৰশ্ন নম্বৰ 5, কোনখন চহৰত কমনৱেলথ গেম 2022 অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ল বাৰ্মিংহাম। প্ৰশ্ন নম্বৰ 6, কমনৱেলথ গেমছ 2022 চনত কিমানটা ক্ৰীড়া খেল হৈছিল? শুদ্ধ উত্তৰটো হ'ল 20টা খেল। প্ৰশ্ন নম্বৰ 7, কমনৱেলথ গেমছ 2022 চনত ভাৰতৰ পতাকাৰ বাহক কোন আছিল? শুদ্ধ উত্তৰটো হ'ল PV সিন্ধু আৰু মনপ্ৰীত সিং। প্ৰশ্ন নম্বৰ 8, কমনৱেলথ গেমছ আয়োজন কৰা ইংলেণ্ডৰ অন্তিমখন চহৰ আছিল? শুদ্ধ উত্তৰটো হ'ল মানচেষ্টাৰ। প্ৰশ্ন নম্বৰ 9, কমনৱেলথ গেমছ 2022 চনত নিম্নলিখিত কোনটো নতুন ক্ৰীড়া অনুশাসন নহয়? শুদ্ধ উত্তৰটো হ'ল নেটবল। প্ৰশ্ন নম্বৰ 10, কমনৱেলথ গেমছ 2022 চনত ভাৰতৰ কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হ'ল 215 জন। প্ৰশ্ন নম্বৰ 11, কমনৱেলথ গেমছ 2022 চনত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল 72খন দেশে অংশগ্ৰহণ কৰিছিল। প্ৰশ্ন নম্বৰ 12, কমনৱেলথ গেমছ 2022 চনৰ অফিচিয়েল মাস্কটটো কোনটো আছিল? শুদ্ধ উত্তৰটো হ'ল পেৰি। প্ৰশ্ন নম্বৰ 13, কোনজন ভাৰতীয় খেলুৱৈয়ে কমনৱেলথ গেম 2022ত বাদ পৰিল? শুদ্ধ উত্তৰটো হ'ল নীৰজ চোপ্ৰা। প্ৰশ্ন নম্বৰ 14, কমনৱেলথ গেম 2022ত কোনখন খেলত সুশীলা দেৱী লিকপামে ৰূপৰ পদক জিকিছে? শুদ্ধ উত্তৰটো হ'ল জুডো। প্ৰশ্ন নম্বৰ 15, কমনৱেলথ গেমছ 2022ত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক কোনে জিকিছিল? শুদ্ধ উত্তৰটো হ'ল মীৰাবাই চানু। অন্তিমটো প্ৰশ্ন নম্বৰ 16, নিম্নলিখিত কোনখন খেল কমনৱেলথ গেমছ 2022ৰ অংশ নহয়? উত্তৰটো হ'ল পুৰুষৰ ক্ৰিকেট।